এই ভিডিঅ'টো কেৱল আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে, গতিকে আপোনালোকে ভুল ভাবি নল'ব। ছোৱালী দেখোন মানুহ নাই হ'ব না ভালেই হ'ল বাপেকে ৰঙালাও কেইটামান ছিঙি পেলাই লৈ যাওঁ কাটি পেলাই মানুহ নাই এতিয়া ভালেই হৈছে ৰঙালাও কেইটামানো কাটি লৈ যাওঁ মনে মনে দেখিছ বনাই খাব নোৱাৰে দোকানত দালি আলু খায় মাছ মাংস খায় আমি ইয়াকে খাম আৰু লোকেল বস্তু একেলগে খাওঁ আৰু ভালে হৈছে মানুহ নাই পটাপট কাটি পেলাই লৈ যোৱাই ভাল মানুহ নাহোঁতে ৰাম কৃষ্ণ কৰিব ধৰা নকওঁ যে না চুৰ কৰিব নাথাকে ভৰাই লওঁ কৃষ্ণ কৰিব ধৰা নকওঁ জানা অঁ নেমু কেইটামান নিম বুলি ভাবিছোঁ নেমু টেঙা কেইটাও দেৰি কৰি পেলালে দেখিলে যাবলৈ বাটেই নাই সোনকালে যাম এই ক'ৰ বদমাছ নহয় দেই বা নেমু টেঙা চকুত নিম বুলি চব দেৰি পেলালে নেমু টেঙা এটা নিব মন দেখিছোঁ নাই দেখোন লাগিছে হে চিঙি বুলি দেৰি কৰি লৈছোঁ দেখিছ আৰু এটা চুকৰ মাছ কি হয় হ'ব হ'ল মানুহ নাহোঁতে পৰুৱাই ভাল আকৌ দেখিলে যিজনীহে বোৱাৰী একেবাৰে ঘৰতে যাই থৈ আহিবগৈ যাওঁগৈ এইফালে যাওঁ পিছফালে যাওঁগৈ বনাবলৈ চুৰ কৰি পেলাইহে ভাগৰ চিগৰ লাগি গৈছে ধৰা ধুম বুলি অঁ যিজনীহে বোৱাৰী দেখিলে একেবাৰে আমি ঘৰতে থবহি আহি পেলাই ৰাম কৃষ্ণ ধৰা নকৰিব কিনে কিন্তু বহি গুচাই লওঁ এডাল চুৰ কৰি লৈ আহিছোঁ লোকৰ বাৰীৰ পৰা যি হ'ব ভাগৰ লাগি গৈছেগৈ আৰু এইখিনি গুচাই কৰি লৈ আৰু ৰাম কৃষ্ণ লোকক চুৰ কৰি অনা বস্তু খাই কৰি লওঁ বনাই কৰি পিছত যি হয় হ'ব আৰু ভাগৰ লাগি গৈছেগৈ ভৰি হাত বিষ হৈ গৈছেগৈ দুটা আনিলোঁ হ'ব দে এজনী মানুহে আৰু ভাজি একোনো হ'ব আৰু ৰাতিও খাম দুপৰীয়াও খাম দুসাঁজ হৈ যাব আৰু এজনী মানুহে নেমু টেঙা দুটা আনিছোঁ 4-5 দিন যাবগৈ আৰু অকণ অকণ খাম হ'ব আৰু লোকৰ খৰচ হ'ল আৰু গুচাই আৰু এসাঁজ নিকিনাকৈ হ'ল আৰু যি বস্তুৰ দাম আজিৰ দিনতো এইবিলাক কিনিব যোৱা আজি এতিয়া 20 টকা 30 টকা লাগে কিনি থাকে এতিয়া নিকিনাকৈ হ'ল নাহোঁতে জলকীয়া কেইটামান ছিঙি লওঁ মনে মনে জলকীয়া কেইটামান ছিঙি পেলাই লৈ যাওঁ ককা জলকীয়া ছিঙিছে মোৰ দেখোন দেখাই নাই গছত দেখোন জলকীয়া অঁ পাইছোঁ বাৰু দুটামান ভালেই জলকীয়া দেখাই নাপাওঁ মোৰ হৈ গ'ল আৰু পাই মাংসটো জলকীয়া লুকাই থৈ দিওঁ আৰু এমাহৰ কাৰণে মোৰ হৈ গ'ল এজনী মানুহে ক'ত লুকুৱাম এতিয়া ইয়াতে লুকুৱাই থৈ দেখা পাব নেকি বাৰু
এনেকৈ যাব লাগিব চোৰ মানুহ যেতিয়া এনেকৈ যাব লাগিব নেদেখিলে হ'ল আকৌ অকণমান চিকুৰ যেতিয়া চিঙি চিঙি লাগি থাকে দেখোন সেই হাতখন দেখোন তালৈহে গৈ থাকে দেখোন নকৰিবি হেই সোমাই থাকি ইয়াতে পৰিলে মোৰ আৰু ইজ্জত যাব নাক কাণ কাটিব চুৰিখিনি ভাঙিব ছোৱালী ছোৱালী এখন মানুহ নাই নেকি ইহঁতৰ ছোৱালী খুৰী আপুনি আহিছে নেকি? মই আহিছোঁ দিয়া কি কৰি আছা এই মই ভিতৰত আছো ৰ'ব গৈছো আহকচোন আহক আহিছোঁ দিয়া ভৰি এটা বিষ লেঙাই লেঙাই আহিছোঁ তোমাৰ বোলে বুজিছা বহকহিচোন মই এই কাম এটা কৰি আছো বহক খুৰী মই গৈ আছো বহকচোন নহ'ব দিয়া নবহো নেকি বিষ চকীতে বহো দিয়া চকীতে বহক খুৰী বহিছোঁ দিয়া খুৰী বহিছে আপুনি বহিছোঁ দিয়া বহকচোন বজাৰলৈ গৈছিলো বজাৰৰ পৰা আহি পেলাই এই মাত্ৰ দুটাত দি পেলাই মই আহিছোহে কি বজাৰ কৰিলানো ৰ'ব আজি বহুত দিন হ'ল পোলাও অকণ খাম বুলি কৈ আছিলো খোৱাই নাই জহা চাউল কেইটামানে আকৌ এই মুখত ঘঁহা ঘিউছো কিবা কিবি সেইকেইটা আনি পেলাই তাতে থলো মই দুটাতহে দিছোগে গৈ পেলাই কি আনিছেনো আপুনি ঘৰত লগা বস্তু দিয়া কি ক'বা ঘৰ জলকীয়া দেহি আপোনালোকৰ ঘৰত লাগিছে কিয়নো দিব লাগে আপুনি অকলশৰীয়া মানুহ আপুনি খাব পাৰিলে হয় একো নহয় দিয়া তোমালোকে খাবা যোৱা বাৰু হ'ব লাগিলে খাই হ'ব আপুনি বহকচোন মই এইকেইটা থৈ আহোঁগে দেই খাবলৈ পাম চাহ নাখাওঁ দিয়া মই যাওঁগে দিয়া এই ৰ'বচোন কিয় যায় দিয়া নালাগে দিয়া আপুনি যাবলৈ ওলাই নেকি আহকচোন আহক ৰখক এইপিনে আহক খুৰী ৰ'বচোন ইয়াত থাকা চাউলখিনিতো ৰ'বচোন মই চাই আহোঁ ভিতৰলৈতো নিয়া মইতো চাউলখিনি ভিতৰলৈ নিয়া নাই এইখিনি চাউলখিনি আছিলে কি কৰি এইপিনে আহকচোন এইপিনে আহক আপুনি এইপিনে আহক মই কি মই একো কোৱা নাই এইপিনে আহকচোন আপুনি এইপিনে আহক চাওঁ আপোনাৰ মোনাটো চাওঁ আপুনি বেয়া নাপাব খালী মোনাটোহে লৈছোঁ মই একো লোৱা নাই আপোনাৰ মোনাটো মোক চাবলৈ দিয়ক আজি আপুনি এইমাত্ৰ মই এইখিনিতে চাউলখিনিয়ে মই ঘিউখিনিয়ে আৰু হেৰি চাই চব ইয়াতে থৈছিলোঁ ক্ৰীমটোৱে পাউডাৰ চাউডাৰ চাওঁ আপুনি মোনাটো মই দিছোঁ আপুনি নিজে মোক দেখাওক আপুনি মোক বেয়া নাপাব মই আপুনি কিবা এটা ঘৰুৱা নিচিনা মই দেখিছোঁ খৰখৰি হৈছে চাওঁ আপুনি উলিয়াওকচোন আপুনি এই কামটো কিয় কৰিলে খুৰী সেইটো কথা নহয় আপুনি যদি মোক খুজিলেহেঁতেন মই দিলোহেঁতেন আপোনাক আপুনি তেনেকে কিয় মই এইমাত্ৰ বজাৰকেইটা মই আনি কৰি থৈছোহে আপুনি এনেকে ভৰাই লৈছে মোনাত আপোনাৰ মন গৈছে মইতো আপোনাক পোলাও অকণ বনাই খোৱালোহেঁতেন সেইটো কথা নহয় মই বহুত বেয়া পাইছোঁ আপোনাক মই নিজৰ মা নিচিনাকে ভাবো গম পাইছেনে আপুনি আপোনাক মই মা নিচিনাকে ভাবো আপোনাক সন্মান কৰোঁ আপুনি এনেকুৱা এটা কাম কৰিছে আপুনি মোক জলকীয়া আপোনাৰ ঘৰৰ পৰা আনিছে আৰু মোৰ ঘৰৰ পৰা আপুনি এয়া চুকৰি দিছে মই এনেকুৱা বুলি আপোনাক ভাবা নাছিলো দেই খুৰী কাকো নকবা নহয় আপুনি সেইখিনি কেতিয়া তেনেকে দিছে এতিয়া আপুনি আজি কৰা কাম নহয় দেই খুৰী আপোনাক এতিয়া গাঁৱৰ মানুহে গম পালে গোটেইখন আপোনাক কি বুলি ভাবিব আপোনাৰ এই স্বভাৱটো এৰক খুৰী নহবা কেতিয়াবা আজি বাৰু মই একো নকওঁ কিন্তু কাইলৈ যদি আপুনি এনেকে লোকৰ ঘৰত কৰেগে আপোনাক কি বুলি আপোনাৰ সন্মানটো ক'ত থাকিব আপোনাক বহুত বেয়া পাইছো দেই আপুনি এনেকুৱা হলে মোৰ ঘৰলৈ নাহিব আজি আপুনি যি লাজ আহিলে আপুনি মোৰ ঘৰলৈ আৰু নাহিব বহুত বেয়া পাইছো আপোনাক নিজৰ মাইকী নিচিনাকে আপোনাক তোমাক মৰম কৰো আৰু আপুনি মোৰ ঘৰৰ পৰাই মোকে হেৰি কৰি পেলাই আকৌ মোৰ ঘৰতে চুৰ কৰিছেহি হ'ব দিয়া এনেকুৱা সেইটো কথা নহয় দেই আপুনি কিন্তু এইবিলাক স্বভাৱ এৰক আৰু আজিৰ যুগত ইমান বয়সস্থ মানুহে এনেকে চুৰ কৰিব লাগে
চালা মই বহুত বিশ্বাস কৰিছিলো মানুহজনীক বিশ্বাস কৰি পেলাই মই আগতে বিচাৰিলো মানুহক বেছি বিশ্বাস কৰিব নাপায় বেছি মৰম কৰিব নাপায় যে এইটো মানে সঁচা কথা বা এই মানুহজনীক মই ইমান মৰম চেনেহ কৰো আৰু মানুহজনীয়ে মোক আজি এনেকুৱা কৰিছে চালা নাহিব কিন্তু দেই আপুনি দ্বিতীয়